ভিডিঅ' কৰা বহিয়ে থাকে। নিশাৰ গুৱাহাটী আজি আহিছোঁ আমি। সেইদিনাতো গ'লোৱে গুৱাহাটীৰ পৰা, আজি আকৌ গুৱাহাটী আহিছোঁ। গতিকে এয়া চব নিশাৰ গুৱাহাটী, অকলে অকলে ঘূৰি আছোঁ গুৱাহাটীত। সৰু সুৰা এটা শ্বুটিং আছিল, শ্বুটিং কৰিবলৈ বাহিৰলৈ ওলাই আহিলোঁ আৰু এই শ্বুটিঙৰ মানে মাজত দেখুৱাই দিলোঁ। এতিয়া মই আছোঁ হাতীগাঁও, মাইনাই খাই আছে ফুচকা। তামাম ভাগৰ লাগিছে দিনটো। এতিয়া ওলাই আহিলোঁ। এয়া হৈছে ৰাতি হাতীগাঁৱৰ পৰিৱেশ। এতিয়া অলপ ৰেষ্ট ল'ম। এতিয়া মই থাকিম ইয়াত এই বাইদেউৰ ঘৰত, ইয়াতে থাকিম। ইয়াতে এটা শ্বুট আছে, শ্বুটিং কৰিম ইয়াতে, ৰাতিৰ শ্বুটিং। আহক আছে চাগে, মই গম পোৱা নাই, ছেকেণ্ড ফ্ল'ৰতে থাকে আৰু। গুড মৰ্ণিং সকলোকে। এয়া ৰাতিপুৱা উঠি আহিলোঁ বিচনাৰ পৰা। এয়া আমাৰ বাহিৰৰ পৰিৱেশটো, বাহিৰৰ পৰিৱেশ ধুনীয়া পৰিৱেশ, ঠাণ্ডা হৈ আছে পৰিৱেশটো। এতিয়া মুখ চুখ ধুওঁ, গা পা ধুওঁ, ধুই পেলাই মই মানে এতিয়া কিবা কিবি অলপ কাম আছে, কামখিনি কৰি আহোঁ। তাৰমানে মানুহে ভাবিব গুৱাহাটী তাই কিয় গৈ আছে, কিন্তু মই এটা বিৰাট ইম্পৰ্টেণ্ট কামত গুৱাহাটীত আহি আছোঁ। 2-4 দিনৰ ভিতৰত এই কামটো হৈ যাব। আৰু আপোনালোককতো কৈছিলোঁ সৰুকৈ এটা শ্বুটিঙো আছিল, শ্বুটিংটো কৰিলোঁ। শ্বুটিংটো মাজে মাজে হৈ থাকিব। মই মোৰ যিখিনি মানে এপিছড ঠিক নহয়, শ্বৰ্ট ফিল্ম, সেইখিনি মই কৰি থৈ যাম যিখিনি পাৰোঁ, আৰু আহিম লাগিলে। কিন্তু এতিয়া মই আজি আৰু দুপৰীয়া এটা শ্বুটিং আছে অকণমান, গতিকে সেইখিনি কৰি পেলাই যাম। অকল শ্বুটিঙৰ কাৰণে নহয়, আৰু বিশেষ এটা কাম আছে। এতিয়া কামটো আপোনালোকক নকওঁ, কামটো হৈছে, গোটেইখিনি হৈছে, কিন্তু পিছত মই আপোনালোকক ছাৰপ্ৰাইজ দিম কামটো কি কাম, গতিকে এতিয়া নকওঁ। এতিয়া আহক আমি পিছৰখিনি দেখুৱাই থাকোঁ আপোনালোকক, মই ক'ত যাওঁ, কি কৰোঁ, আৰু কেনেকুৱা হয় ইয়াত মানে ভিডিঅ' কৰাটো। ৰাস্তাত বহুত অসুবিধা হয়, গাড়ী চাৰিওফালে গাড়ী মটৰ আহি থাকে, গতিকে তেনেকৈ ভিডিঅ' কৰিব নোৱাৰি। কিছুমান বস্তু ৰৈয়ে যায়, দেখুৱাব পাহৰিয়ে যাওঁ। গতিকে আৰু সেয়া আছোঁ আৰু, গতিকে যিখিনি পাৰোঁ, যিখিনি মানে বোলে এইখিনি টাইম পাইছোঁ, এইখিনি কৰোঁ ভিডিঅ'টো, সেইখিনি দেখুৱাই দিম। আৰু শ্বুটিঙৰ 2-3 পিকচাৰ মই এই ভিডিঅ'টোত, এই ব্লগটোত মই মানে এড কৰি দিম। ফেচবুকত নিদিওঁ, ভাল নালাগে। এনেই আৰু 2-এটা পিকচাৰ মই এড কৰি দিম শ্বুটিঙত। কেনেকুৱা হয় নাজানো, কি বা কৰিছোঁ, কি বা কৰা নাই, গতিকে সেইটো এড কৰি দিম। কিন্তু এইটো দিব নোৱাৰোঁ, যিখিনি মানে ঘটনা কাহিনী থাকে, সেই কাহিনীটো মই ইয়াত ক'ব নোৱাৰোঁ। পিছত আপোনালোকে যেতিয়া সেই হ'ব দেখা পাব।
যদি ভালে ভালে হৈ যায়, সুকলমে হৈ যায় দেখা পাব। গতিকে এতিয়া এইটো ভিডিঅ'ত মই দুটা এটা ফটো দি দিম, কেনেকুৱা হয় কি হয়। ফেচবুকত আপলোড নকৰোঁ। ফেচবুকত আপলোড কৰাটো অকণমান মানা থাকে, কিছুমান মানে এগ্ৰিমেণ্টত লেখা থাকে। গতিকে বস্তুখিনি আৰু তেনেকুৱা দেখুৱাম যিখিনি পাৰোঁ। ওচৰত পেটত মানুহ আছে, টানকৈ ক'ব পৰা নাই। গতিকে আহক আৰু পাছফালে কি হয় কি নহয় আপোনালোকক দেখুৱাই থাকিম। আৰু আপোনালোকে মোৰ চেনেলটো মৰমেৰে লৈছে, সকলোৱে ভাল লাগিছে। আৰু আপোনালোকৰ আশীৰ্বাদ মোক লাগিব, আৰু আপোনালোকৰ আশীৰ্বাদ পালে মই আগবাঢ়ি যাব পাৰিম। গতিকে আপোনালোকৰ আশীৰ্বাদেই মোৰ মানে সদায় শিৰত লৈ আগবাঢ়ি যাম বুলি ভাবিছোঁ। মাইনা আৰু মই এতিয়া বেলতলা বজাৰত তামাম গুৱাহাটী ঘূৰি আছোঁ আমি। আৰু এতিয়া বজাৰখন অকণ দেখুৱাই দিওঁ আপোনালোকক। দেখিছে, সকলোৱে দেখিছে, তথাপিতো পুৰা মানুহ, একদম পুৰা গাড়ী জাম, মানুহ। সিফালে দেখুৱাব নহ'লে এতিয়া ৰিক্সা চলাই কথা পাতি আছে। ঘৰলৈ বোধহয় কথা পাতি আছে না কালৈ বা কথা পাতি আছে, পুৰা কথা পাতি আছে। এয়া পৰ্ক, যথেষ্ট পৰ্ক আছে ইয়াত। ৰবিবাৰ আৰু বৃহস্পতিবাৰে বেলতলা বজাৰ হয়। বহুত তাৰমানে ভিতৰত এইখিনি দেখুৱাব নোৱাৰিলোঁ, যদি আহোঁতে পাৰোঁ দেখুৱাম। পাহৰিছিলোঁ ভিডিঅ' কৰিব, এতিয়া ভিডিঅ' কৰিলোঁ। এতিয়া আমি জয়ানগৰ চাৰিআলিৰ ফালে গৈ আছোঁ। এতিয়া জয়ানগৰ চাৰিআলি আমি গৈ আছোঁ। তাৰপাছত আমি পাম 6 মাইলত মোৰ কাম আছে অলপ। তাৰপাছত আছে কাম অলপ আছে পাঞ্জাবাৰীত, 6 মাইল। তাৰপাছত আছে কাম পাঞ্জাবাৰীত, তাৰপাছত পাঞ্জাবাৰীত গৈ পেলাই কামখিনি কৰি ল'ম। দিনৰ বিয়া এখন খাব আহিছোঁ, দিনতে সকলোখিনি। এতিয়া দৰা আহিব, ইয়াত চব ৰেডি কৰি থৈছে দৰা অহাৰ কাৰণে। আহি গ'ল দৰা। আমি ভাত তাত খাই উঠিলোঁ, আৰু এতিয়া মানে দৰা আহিব, দৰা মানুহক ভাত দিব। এতিয়া 3 বাজিল। গতিকে এইখিনি মানুহ যিখিনি আছিল সেইখিনিক ভাত তাত খুৱাই ল'লে, আৰু এতিয়া দৰা খুৱাব। বিয়া কাম চলি আছে, গৰম ঘামি চামি একদম মানে অস্থিৰ হৈ গৈছোঁ। চিম্পুলত আহিছোঁ একদম গৰমৰ কাৰণে। বিয়া গীত চলি আছে এইফালে, ল'ৰা আহিছে এইফালে, মুকলি পৰিৱেশ। এওঁলোক হৈছে বিয়াৰ মেইন মানুহ, পুৰোহিত। বিয়া পাতি দিব এখেতসকলে, মেইন হয় না? দিবাংগত দাদা এটা ক্লিপ ৰাখি দিছোঁ। আমাৰ কইনা পুৰা একদম চেল্ফি উঠাত ব্যস্ত। কেনে ফিলিংছ? দুখ লাগি আছে না? আমাৰ কইনাৰ বায়েক, তেওঁৰো বিয়া খাইছিলোঁ। ক'ত বিয়া হৈছে? কি আছে জেগাখিনি? 8 চলা
পাঠশালাত বিয়া হৈছে এওঁৰ বিয়া খাই গৈছোঁ এতিয়া ভনীয়েকৰ বিয়া খাব আহিছোঁ এই কিমান খাই তহঁতে বেলেগ চিন্তা নাই তোহাৰ পুৰা খাই আছা দেখোন খাওঁ এই তলমাৰ পৰা কৰ্ম হ'ব পৰা নাই এই উঠা নাই লাজতে মস্ত সদিছে কিন্তু এয়া দৰা আহি গ'ল আৰু আমাৰ সৰ্থেবাৰীত এটা নিয়ম আছে আমাৰ যিটো পাঁচ খেল গোসাঁই ঘৰ সেই গোসাঁই ঘৰৰ মানে পাৰ হৈ দৰা গাড়ীৰে আহিব নোৱাৰে সদায় খোজকাঢ়ি আহিব লাগিব গতিকে তেওঁলোকৰ ঘৰটো মানে পাঁচ খেল গোসাঁই ঘৰৰ পাৰ হৈ আহিব লাগে চ' দৰা খোজকাঢ়ি আহি আছে